নমস্কাৰ এইবাৰ মই আপোনালোকক দেখুৱাব বিচাৰিছো বেসন বৰফি সুগাৰ ফ্ৰী বেসন বৰফি সহজতে কেনেকৈ ঘৰতে বনাব পাৰে তাৰ পৰা মই হেনে আপোনালোকক ঘৰতে দেখুৱাব বিচাৰিছো তাৰ কাৰণে প্ৰয়োজন হ'ব 1 কাপ মেজাৰিং কাপত 1 কাপ বেসন হাফ কাপ ঘি আৰু যেনেকৈ ইউজ কৰোঁ মই সুগাৰ ফ্ৰী পাউডাৰ কিমান পৰিমাণ মই জনাম আৰু 1/4 লৈছো মই সুজি আৰু সুজিখিনি আকৌ এবাৰ মিক্সিত এনেকৈ পাউডাৰ কৰি লৈছো 1/4 হৈছে আপোনাৰ মেজাৰিং স্পুন মেজাৰিং কাপটোত আপুনি গম পাব 1/4 কোনটো হয় আপুনি তাৰে 1/4 টো ল'ব লৈ পেলাই এই ধৰণে পাউডাৰ কৰি ল'ব তাৰ পিছতে লৈছো গেছত এখন ফ্ৰাইং পেন গৰম কৰিছো এতিয়া মই ফ্ৰাইং পেনত এই হাফ কাপ ঘি লৈছিলো মই হাফ কাপ ঘি দি দিম এনেদৰে ঘিখিনি মেল্ট হোৱালৈকে আমি ৰম দেখিছে লাহে লাহে নিজে নিজে এনেধৰণে ঘিখিনি মেল্ট হৈ আহিছে এই আপোনালোকে দেখিছে ঘিখিনি এনেধৰণে নিজে নিজে মেল্ট হৈ গৈছে আৰু অকমান ধৈৰ্য লাগিব গতিকে বৰ বেছি জুইটো বেছি কৰি নিদিব একদম কমত মই দি থৈ দিছো যাতে মেল্ট হওঁতেও ইভেন টাইম লাগিছে তাৰ পিছত ঠিক এনেকুৱা ধৰণৰ এলুমিনিয়ামৰ পাত্ৰ বা গ্লাছৰ পাত্ৰ আপুনি ল'ব পাৰে এনে ধৰণে তাৰে ইমান ডাঙৰ নালাগে আসলে মোৰ তাত সৰু সাইজৰ নাছিলে সেইকাৰণে মই ডাঙৰখনকে লৈ ইয়াতে গুটিখিনিতে মই ঘি দি ব্ৰাছ কৰি লৈছো এতিয়া দেখিছে লাহে লাহে ঘিখিনি মেল্ট হৈ গৈছে জুইটো মই আৰু অলপ কমাই দিছো দি পেলাই এতিয়া যিখিনি আমি 1 কাপ বেসন ৰাখিছিলো মই ইয়াতে ঢালি দিম গুটিখিনি সুন্দৰকৈ ঢালি দিব ঢালাৰ পিছত সুজিখিনি ইয়াতে একেলগে ঢালি দিম তাৰপিছত এতিয়া লাহে লাহে লৰাই থাকিম লৰাই মানে ইয়াতে ভাজি থাকিম তাক যিমান পাৰে লাহে লাহে কৰিব সময় লাগক কিন্তু বস্তুখিনি বেয়া হ'ব নালাগে গতিকে ভাজি থাকিব যেতিয়ালৈকে লাইট ব্ৰাউন কালাৰ এটা আহি নাযায় আপোনালোকে দেখিছে মই খালি ভাজি আছো গোটেই বস্তুখিনি মিশ্ৰণখিনি ইয়া বেলেগ বস্তু একো নাই ঘিউ দিছিলো তাৰ পিছতে মই দিছিলো বেসন 1 কাপ আৰু সুজি 1/4 কাপ লৈছিলো লৈ পেলাই মিক্সিত অকণমান পাউডাৰ কৰি লৈছিলো এটা একদম জুইটো কমত দিব লাগিলে আপোনালোকৰ হাত বিখাওক কোনো কথা নাই কিন্তু ভালকে যাতে ভাজা যায় কালাৰটো যাতে চেঞ্জ হ'ব লাগে কেঁচা কেঁচা লাগি থাকিব নালাগে বেসনখিনি তে টেষ্টটো নাহে গতিকে এনে ধৰণে বস ফ্ৰাইং পেনখনত ভাজি থাকো আৰু এবাৰ মই দিছো 1 টেবুলস্পুন সুগাৰ ফ্ৰী পাউডাৰ যেটো মই অলৰেডি দেখাইছিলো মাৰ্কেটত বিভিন্ন ধৰণৰ থাকে আপোনালোকে যোনটো ভাল লাগে দিব পাৰে আকৌ লৰাই থাকিম আৰু ইয়াৰে চাও কালাৰটো অকমান চেঞ্জ হ'ব ধৰিছে প্ৰায় 5 মিনিট মান এনেকে ভাজি আছো জুইটো কম কৰি লৈ আৰু যদি আপোনালোকে ভাবে যে মাৰ্কেটত বহুত কালাৰটো বেলেগ হৈ যায় আৰু একদম ইয়েলো কালাৰ হৈ যায় তো তাতে আসলে ফুড কালাৰ এড কৰে কৰিব পাৰে আপোনালোকে যদি ইচ্ছা কিন্তু মই নাই কৰা যেহেতু ঘৰুৱাভাৱে মই বনাব বিচাৰিছো গতিকে মই ইয়াতে ফুড কালাৰ দিয়া নাই আৰু আসলে ভজা এটা গোন্ধ আহি যায় তেতিয়া গম পাব যে এইখিনি হৈ গৈছে এতিয়া মই লাহেকে গেছটো অফ কৰি দিম আৰু এইখিনি হোৱাৰ সময় যদি অকমান বিচাৰে আপোনালোকে ঘি আৰু দিব পাৰে এতিয়া চাও মই ইয়াতে এইখিনি ঢালি দিছো যিমান পাৰে মিলাই দিব হেচি যাতে ঠাণ্ডা হলে কাটিবলৈ সুবিধা হয় এয়া চাও যেটো মই কম পৰিমাণে বনাইছিলো গতিকে মই সাইড কৰি লৈ আহিছো এনে ধৰণে স্পেচুলাৰ সহায়ত সাইড কৰি লৈ আহিলো আৰু ওপৰত অকণমান পিস্তা কেইটামান দি দিছো আপোনালোকে কাজু পিস্তা ড্ৰাই ফ্ৰুট যি ইচ্ছা দিব পাৰে আৰু এতিয়া আমি অলপ সময় ঠাণ্ডা কৰিম বা অথবা সোনকালে হ'বৰ কাৰণে আপোনালোকে ফ্ৰিজতো থব পাৰে আৰু এয়া চাওক খুব সহজতে বনি তৈয়াৰ হৈ গৈছে আমাৰ হোমমেড সুগাৰ ফ্ৰী বেসন বৰফি আৰু মই আশা কৰিছো আপোনালোকে ঘৰত ট্ৰাই কৰিব এনেদৰে বজাৰৰ পৰা কিনি আনাতকৈ ঘৰতে সুন্দৰভাৱে বনাই এনেদৰে পৰিবেশন কৰিব